হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈছোঁ ভেৰি ইম্পৰ্টেণ্ট টপিক আৰু এই টপিকটো হৈছে যে দাঁত বিষ হ'লে কি কৰিব লাগিব। আহক আমি এই বিষয়ে বহলভাৱে আলোচনা কৰোঁ। আজিকালি প্ৰায়ে দেখা গৈছে যে মানুহৰ দাঁত বিষৰ সমস্যা। দাঁত বিষ হ'লে ঠাণ্ডা পানী খাব নোৱাৰি আৰু খালে জলফাই টেঙা খাইছোঁ যেন লাগে। দাঁত বিষ হ'লে একো খাবলৈ মন নাযায় আৰু দাঁতৰ গুৰিত ভিক ভিক মাৰি থাকে, যেনেকুৱা আমাৰ হৃদপিণ্ড ধিপধিপাই থাকে। দাঁত বিষ হ'লে কাৰো লগত কথা পাতিবলৈ মন নাযায় আৰু কোনোবা মাত লগালে খং উঠি যায়, কাৰণ দাঁত বিষৰ যিটো জ্বালা যাৰ হৈছে তেওঁহে ভালকৈ বুজি পায়। দাঁত বিষ হ'লে আমি বেছিভাগে ডক্তৰৰ পৰামৰ্শ লওঁ আৰু ডক্তৰে দৰৱ দিয়ে দীঘলীয়া সময়লৈকে খাবলৈ, বা বেছি বিষ হ'লে বিষৰ বেজী দিয়ে, নহয় জানো? আৰু কেতিয়াবা ডক্তৰে কয় তোমাৰ দাঁত উঠাব লাগিব, যিহেতু এই দাঁত নুঠালে পিছলৈ বিষ হৈয়ে থাকিব। গতিকে ডক্তৰৰ কথা শুনি কিছুমানে দাঁত উঠাবলৈ মান্তি হৈ যায় আৰু তাতে 4,000-5,000 টকা খৰচ কৰিবলগীয়া হয়। কিন্তু যিবিলাকৰ টকা পইচা আছে তেওঁলোকেতো দাঁত উঠাই ল'ব, আৰু যিবিলাকৰ টকা পইচা নাই তেওঁলোকে কি কৰিব? দাঁত বিষ হোৱাৰ কাৰণ হৈছে যে দাঁত খাল হৈ যায় আৰু কলা পৰি যায়, মানে পোকে দাঁত একেবাৰে খাই পেলায় আৰু তেতিয়াৰে পৰা দাঁতৰ বিষ আৰম্ভ হয়। দাঁত বিষ হ'লে মানুহে বিষৰ বেজী লয়, বিষৰ টেবলেট খায়, বিভিন্নজনৰ কথা শুনি বাহিৰা ঔষধ খায় বা দাঁতত লগায়, কিন্তু একো আৰাম পোৱা নাযায়। দাঁত বিষৰ প্ৰকৃত ঔষধ কোনটো হয় চবে নাজানে, আৰু নজনাৰ বাবে দাঁত বিষৰ বহুত দিন ধৰি থাকিবলগীয়া হয়। গতিকে আহক এতিয়া আমি এই দাঁত বিষৰ পৰা ৰক্ষা পাবলৈ হ'লে কি ঔষধ ব্যৱহাৰ কৰিব লাগিব। আপোনালোকে দেখি পাইছে এই ঔষধি বন, আৰু ইয়াৰ নাম হৈছে অসমীয়াতে দোৰোণ বন বুলি কোৱা হয়। আৰু এই দোৰোণ বন উঘালি আনি তাৰ শিপা এডোখৰ কাটি থ'ব লাগে। দ্বিতীয়তে আপোনালোকে আন এবিধ বন দেখি পাইছে, এইটো হৈছে লাজুকী বন, আৰু এই লাজুকী বনৰ পাতবিলাক চুলে জাপ খাই যায় আৰু লগতে এই বনত কাঁইটো বহুত থাকে। গতিকে সাৱধানে এই বনটো উঘালি আনি ইয়াৰো গুৰি শিপা কাটি থ'ব লাগে। তৃতীয়তে 5টা গোলমৰিচ লগতে ল'ব লাগে। এতিয়া কি কৰিব লাগিব? এতিয়া আপুনি এই দোৰোণ বনৰ যিটো শিপা আৰু লাজুকী বনৰ যিটো শিপা ভালদৰে পিহি ৰাতিপুৱা আৰু গধূলি দাঁতৰ গুৰিত লগাই থ'ব লাগে। এনেকুৱা 3 দিনমান এই ঔষধ ব্যৱহাৰ কৰিলে 100% গেৰাণ্টি আছে আপোনালোকৰ দাঁত বিষ ভাল হৈ যাব। কিন্তু এটা কথা মনত ৰাখিব, যিবিলাকৰ দাঁতৰ বিষ হৈছে বা দাঁত বিষ আছে তেওঁলোকে জীৱনত কিন্তু বেঙেনা নাখাব, আৰু এই কথাষাৰ সদায় মনত ৰাখিব। আৰু আপোনালোকক জনাই থওঁ যে ইয়াৰ উপৰিও দাঁত বিষ হ'লে এবিধ তেল হৈছে, আৰু এই তেলটো নাম হৈছে ক্ল'ভ অইল, আৰু এই তেলটো পিয়'ৰ লঙৰ পৰা বনোৱা হৈছে, আৰু এই তেলটো আপুনি দিনটোত দাঁতত লগাই থাকিব, তেতিয়াহে ভালকৈ আৰাম পাব। আৰু লগতে আন এটা বস্তু দেখি পাইছে, এইটো হৈছে দিব্য দন্ত মঞ্জন। দিব্য দন্ত মঞ্জন মজবুত মচুৰে কীটাণু সে লড়ে। এই দাঁতমঞ্জনটো ব্যৱহাৰ কৰিলে জীৱনতো দাঁতত পোক নধৰে, দাঁতত কলা পৰি নাযায়, দাঁতৰ বিষ নহয়, কিন্তু দাঁতৰ গুৰিৰ মাংস আৰু দাঁত সদায় মজবুত কৰি ৰাখিব। আৰু আপোনালোকে এই ক্ল'ভ অইল আৰু দিব্য দাঁতমঞ্জনটো যদি কিনিব বিচাৰে তেন্তে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আৰু লিংকটোত গৈ ক্লিক কৰিলে আপোনালোকে এই দুটা বস্তু অৰ্ডাৰ কৰিব পাৰিব। আৰু লিংকত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে নিজৰ মোবাইল নম্বৰ আৰু এড্ৰেছটো দি দিব, তেতিয়া অৰ্ডাৰ মতে আপোনালোকৰ এড্ৰেছত বস্তুটো গৈ পাই যাব। আৰু এই ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, বেল আইকন আৰু বন্ধুসকল শ্বেয়াৰ কৰি দিব। আৰু এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ। থেংক ইউ।